ৰাভাৰ কথাৰে এটি কাল্পনিক কবিতা আই তুমি কেনে আছা। কথা ৰাজু কলিতা, আবৃত্তি অনন্য বৰুৱা। আই তুমি কেনে আছা। মই জোনবাইৰ দেশলৈ আহিলোঁ অ' আই। চাওঁতে চাওঁতে আজি দেখোন 2টা মাহেই পাৰ হ'বৰ হ'ল। মোৰ তোমালৈ মনত পৰিছে আই। অসমখন অপৰাধমুক্ত ড্ৰাগছ মুক্ত কৰি গঢ় দিয়াৰ লক্ষ্যৰে নিজকে এগৰাকী সৎ আৰক্ষী বিষয়া হিচাপে পৰিচয় দি সাহসিকতাৰে কাম কৰাৰ সপোন আৰু দুৰ্বাৰ হেঁপাহ আছিল মোৰ। কিন্তু হঠাৎ মৃত্যুদূত হৈ নামি অহা সেই কাল অমানিশা ৰাতিটোৱে নিদিলে মোৰ সপোনবোৰ পূৰণ হ'বলৈ। জানা আই, মোৰ জীৱনলৈ সেই নিশা অহা ধুমুহাজাক মোৰ বাবে বৰ কঠিন আৰু ভয়ংকৰ আছিল। আজিও চাগে কাৰোবাৰ মনত জাগ্ৰত হয়। অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাই মোৰ কাল হ'ল চাগৈ। এতিয়াও আত্মীয় স্বজনে হিয়া ধাকুৰি কান্দিছে চাগৈ। কাৰণ মোৰ মৃত্যুক যে কোনোৱে সহজভাৱে ল'ব পৰা নাই মই জানো যে সকলোৱে মোৰ ন্যায় বিচাৰিছে। কিন্তু তদন্তৰ আওতালৈ আহিল জানো মোক গাড়ীৰ ভিতৰত হানি খুচি হত্যা কৰা নৰপিশাচ কেইটা। বৰ নিষ্ঠুৰ অ' আই। মোৰ সপোনবোৰ সকলো শেষ কৰি দিলে জানা। তুমি নাকান্দিবা আই। অ' আই, সোণৰ অসম গঢ় দিয়াৰ সপোন দেখাটো জানো মোৰ ভুল আছিল তুমিয়েই কোৱাচোন। বৰ কষ্ট সহিবলগীয়া হৈছিল জানা। অফিচৰ টেবুলখন, চকীখন আৰু কামৰ সময়খিনিলৈ মনত পৰিলে বৰ বেয়া লাগে অ' আই। সেই সময়খিনিয়ে যে মোক এতিয়াও ৰিঙিয়াই মাতে। তুমি আশা নকৰিবা ৰজাঘৰীয়া নেতা পালি নেতাসকলৰ সহায় সহযোগিতা। যি পাইছা তাতে সুখী হ'বলৈ চেষ্টা কৰা। অ' আই, দাদাই বাৰু গা ভাল পাইছেনে? মোক লৈ দাদাৰো যে বহুত সপোন আছিল জানা। দাদাই চাগে বহুত কষ্ট পাইছে নহয়নে? দুখ নকৰিবা আই। ভগৱানে আমাৰ দুৰ্ভগীয়া পৰিয়ালটোক কষ্ট দিম বুলিয়েই চাগে দাদাকো নৰিয়াতে হাত পেলালে। মাথো ধৈৰ্যৰে আশা কৰা এটা ভাল দিনলৈ। পিছে আহিব জানো সেই ভাল দিনটো? মোৰ বাবে যে সেয়াও এটা ডাঙৰ প্ৰশ্নবোধক। তুমি কুশলে থাকা আই। কেতিয়াবা তোমাৰ মৰমৰ মাজনীলৈ মনত পৰিলে নিস্তব্ধ আকাশত উজ্বলিত জোনটোলৈ চাবা। তাতেই মই অপেক্ষা কৰিম তোমাৰ মুখৰ তৃপ্তিময় হাঁহিটি চাবলৈ। পাতিম তোমাৰ সৈতে মেঘৰ আচ্ছাদনৰ মাজেৰে ৰিমঝিম বৰষুণৰ মাজত বহুত মনৰ কথা। আজিলৈ হ'ব দিয়া আই। তোমাৰ হাতৰ জুতিত প্ৰস্তুত হোৱা ব্যঞ্জনকণ তৃপ্তিৰে সোৱাদ ল'বলৈ আৰু মোক হত্যা কৰা নৰপিশাচ কেইটাক প্ৰতিশোধ ল'বলৈ পুনৰ এদিন জন্ম লভিম তোমাৰ গৰ্ভত। বহুত কথা পাতিম তোমাৰ সৈতে। অতীতৰ কথাবোৰ মনত পৰিলে প্ৰশ্ন কৰিম নেদেখাজনক। সিদিনা মোৰ জীৱনলৈ মৃত্যুদূত হৈ নামি অহা সেই কাল অমানিশাটিৰ কথা। ধন্যবাদ।